হে দোস্ত, জুবিন দাই আমাক এৰি গুচি যোৱাৰ কেইদিনমান আগতে ৰীতা চৌধুৰী বাইদেউতাৰ যিটো পডকাষ্ট দিছিলে তাত আমি সম্পূৰ্ণ বেলেগ এজন জুবিনক দেখিব পাইছিলোঁ আৰু তাতে জুবিন দাই নাথিংনেছৰ কথা কৈছিলে নিজে। তো এই ক্লিপটো একবাৰ চাওক। তুমি নাথিংনেছ পঢ়িছা? কোনটো? নাথিংনেছ নিজে। তো একচুৱেলি ইয়াত কি ক'ব চেষ্টা কৰিছে জুবিন দাই, এইটোৰ ওপৰত মই অলপমান আপোনালোকক আজি কম বুলি ভাবিছোঁ একদম সহজ ভাষাত, যে আমি একচুৱেলি জুবিন দাক যেনেকুৱাকৈ জানো যে এজন ধেমেলীয়া মানুহ, এজন এনেকুৱা ফূৰ্তি কৰি থাকে, দুখন ভৰিত দুপাত মানে বেলেগ বেলেগ জোতা পিন্ধি যায়, কিবা কৰে, কিন্তু তেওঁৰ ভিতৰত এখন এনেকুৱা দুনিয়া আছে, তেওঁ এই লেভেলত ফিলচফি বা বিভিন্ন টপিক অধ্যয়ন কৰি থৈ দিছে যে এজ এ অডিয়েন্সে আমি সেইটো গম নাপাওঁ, আমি মানে জুবিন দাক ভালকৈ চাগে বুজিয়ে নাপালোঁ। তো জুবিন দাই ইয়াত যিটো ফিলচফিৰ কথা কোৱা হৈছে ফ্ৰেডৰিক নিটজেৰ কথা কৈছে, তেওঁ যিজন ফিলচফাৰে এনেকৈ কৈছিল যে গড ইজ ডেড, ঈশ্বৰৰ মৃত্যু হৈছে, এণ্ড উই হেভ কিল্ড হিম। তাত নিহিলিজিমৰ কথা আহিছে। তো ভালদৰে একদম চিম্পুল ভাষাত বুজাব চেষ্টা কৰোঁ বলক, মানে বুজিব চেষ্টা কৰোঁ বলক, ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক, প্ৰতিজন মানুহে বেলেগ বেলেগ লজিক আৰু ফিলচফিক কিছু ক্ষেত্ৰত বিশ্বাস কৰে বা ধৰ্ম অনুযায়ীও এইটো বেলেগ বেলেগ। আজি মুছলমান ধৰ্মত যিখিনি ফিলচফিৰ ওপৰত বিশ্বাস কৰা হয় বা যিখিনি দৰ্শনৰ ওপৰত, হয়তো হিন্দু ধৰ্মত অলপ বেলেগ, জৈন ধৰ্মত আৰু বেলেগ, আমেৰিকাৰ মানুহখিনি অলপ বেলেগকৈ কথাবিলাক বিশ্বাস কৰে, আমাৰ মানুহখিনিয়ে বেলেগকৈ বিশ্বাস কৰে, কিছুমানে ধৰক বেলেগ ভগৱান মানে, কিছুমান বেলেগ ভগৱান মানে, সকলোৰে বেলেগ বেলেগ না। আৰু এনেকুৱাই যে ফিলচফিবিলাক আছে বেলেগ বেলেগ, তাৰ মাজৰ এটা ফিলচফিৰ নাম হৈছে নিহিলিজিম। মানে য'ত এনেকৈ কোৱা হয় যে ধৰি থৈ দিয়া একো নায়েই। আমাৰ হিন্দু ধৰ্মত যেনেকৈ আমি কিছুমান বস্তু বিশ্বাস কৰোঁ যে আমাৰ পূৰ্বজন্ম হ'ব, আমাৰ এজন ভগৱান আছে, যেনেকৈ মুছলিম ধৰ্মত বিশ্বাস কৰা হয় এজন আল্লাহ আছে, আমি যদি কিবা পাপ কৰোঁ সেই আল্লাই আমাক শাস্তি দিব। তো নিহিলিজিম বা নথিংনেছ বা এই যিটো ফিলচফি, ইয়াত এনেকৈ কোৱা হয় যে এই পৃথিৱীত সঁচা মিছা, কিবা ভাল বেয়া বা কিবা ভগৱানটো বহুত আগতে মৰা বুলি কৈছে, এইবিলাক একোৱেই নাই। একচুৱেলি আমি যেনেকৈ এটা বস্তু দেখোঁ তেনেকৈ বস্তুটো হয়। মানে এটা এক্সাম্পল দিছোঁ, ধৰক এখন ঘৰত চুৰ হৈছে, তো ইয়াত মালিকজনৰ মতে, ঘৰখনৰ মালিকজনৰ মতে চুৰজন দায়ী, যে চুৰজনে চুৰ কিয় কৰিব, কিন্তু চুৰজনৰ মতে আৰু কি, যে মই চুৰ কৰিবলৈ বাধ্য হৈছোঁ কাৰণ মোৰ ঘৰত ল'ৰা ভোকত আছে, ঘৈণী ভোকত আছে, মই উপায় নাই, কি কৰোঁ। তো ইয়াত মানে ভাল বেয়া নিহিলিজামে এটাও নকয়, কাৰণ চুৰজনৰ মতে, চুৰজনৰ দৃষ্টিৰে চুৰজন ৰাইট আছে, যে মই উপায় নাই, মই কি কৰোঁ, উপায় নহয় মই চুৰ কৰিছোঁ, আৰু মালিকজনৰ মতে মালিকজন ৰাইট আছে, যে মোৰ ঘৰত চুৰ কিয় কৰিব। এনেকৈ মানে প্ৰতিটো কথাই যেন নিউট্ৰেলাইজ কৰি দিয়ে, যে একচুৱেলি একো নাই, মানে যে যিবিলাক ৰুল বনাই থৈ দিয়া হৈছে সেই ৰুলবিলাক একচুৱেলি বনালে কোনে, সেই ৰুলবিলাকৰ অস্তিত্ব কি, একো অস্তিত্বই নাই। চব বস্তু যেন নিউট্ৰেলাইজ, চব বস্তু যেন মানে আমি যেনেকৈ ভাবোঁ আমাৰ ব্ৰেইনৰ ভিতৰত যেন গোটেই দুনিয়াখন আছে, বাহিৰত একো নাই। বুজি পাইছেনে? আমেৰিকাৰ ধৰক সাগৰৰ পাৰত এজনী ছোৱালী যেতিয়া কম কাপোৰ পিন্ধি গা ধুব, তাৰ ছ'চাইটিৰ কাৰণে সেইটো নৰ্মেল কথা, কিনো আৰু নৰ্মেল কথা। কিন্তু আমাৰ ইয়াত যেতিয়া সেইটো কৰিব, আমাৰ ইয়াত ছ'চাইটিৰ মতে সেইটো ইমান ভাল কথা নহয়। তো ইয়াত মানে পৃথিৱীখনৰ বাহিৰত একো নাই, বাহিৰৰ পিনে যি হয় হৈ থাকিব, আমাৰ ভিতৰৰ পিনে আমি পৃথিৱীখন বনাই ল'ব পাৰোঁ। বুজি পাইছেনে? মানে চাওক, গোটেই কনচেপ্টটো মই বুজাব জনা নাই, হ'লেও অলপ চেষ্টা কৰিছোঁ যে একচুৱেলি ভাল বেয়া কিবা কিবি একো নাই, আমি যেনেকৈ ইচ্ছা সেনেকৈ বনাই ল'ব পাৰোঁ নিজকে। এতিয়া ধৰক জোতাৰ কথাই কৈছোঁ, যিহেতু জুবিন দাই দুখন ভৰিত দুপাত জোতা পিন্ধিছিল, তো এই ৰুলটো একচুৱেলি বনাইছিল কোনে, যে একে জোতা পিন্ধিব লাগিব। এই ৰুলটো যদি মানুহে বনাইছিল, আমি মানুহে তাক ব্ৰেক কৰিব পাৰোঁ। বুজি পাইছেনে? মানে প্ৰতিটো বস্তুৰ পিছতে এটা কুৱেশ্যন মাৰ্ক লগাই দিব পাৰোঁ, দিছ ইজ নিহিলিজম। বা যিটো ফ্ৰেডৰিক নিটজে, তেখেতে নাথিংনেছ লৈ আহিছিল। নাথিংনেছ মানে যে একো নাই, মানে ঈশ্বৰৰ মৃত্যু হৈছে, আৰু ঈশ্বৰৰ মৃত্যুক কোনে মাৰিছোঁ, আমি নিজে মাৰিছোঁ, কাৰণ ঈশ্বৰক আমি বনাইছিলোঁ, তো আমি মাৰিছোঁ, আৰু এতিয়া পৃথিৱীত যোনে যি পায় সেই কৰি আছে, একো নাই।
দিছ ইজ নাথিংনেছ, দিছ ইজ নিহিলিজম। আৰু ইয়াৰো বিভিন্ন ধৰণৰ ভাগ আছে। এটা আছে এক্সিষ্টেঞ্চ নিহিলিজিম, মানে বহুতে আমি এই পৃথিৱীত এক্সিষ্ট কিয় কৰিছোঁ, কিয় ইয়াত আছোঁ, আমাৰ জীৱনৰ লক্ষ্য কি, এইবিলাক বিচৰাত লাগি থাকে। কিন্তু এক্সিষ্টেঞ্চ নিহিলিজিমত এইটো কয় যে একচুৱেলি আমাৰ একো মিলিঙে নাই, এইটো এটা জাষ্ট নেচাৰৰ চিষ্টেম হয় যে জীৱ জন্ম হৈ আছে, জীৱ মৃত্যু হৈ আছে, আমিও জন্মিছোঁ, আমিও মৰি যাম। তো এই পৃথিৱীত আমি না কিবা 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 মিনিঙৰ কাৰণে আহিছোঁ, না কিবাৰ কাৰণে আহিছোঁ। এই পৃথিৱীৰ হিচাপত যদি চাওঁ আমাৰ জীৱনটো এটা কৰি ফুটিৰ দৰে নহয়, নৰ্মেল। আমি আহিছোঁ, কেইদিনমানৰ আলহী মৰি যাম। ইয়াত একো মিনিং, একো লক্ষ্য লৈ, একো উদ্দেশ্য আমাৰ জীৱনৰ একো এনেকুৱা নাই হা। আমি জাষ্ট মাইণ্ডটোত আমি কিছুমান বস্তু ধৰি লওঁ যে আমি জন্ম লাভ কৰিছোঁ, আমি এই কৰিব লাগিব, আমি এই দি যাব লাগিব, পৃথিৱীখনৰ কাৰণে এইটো উদ্দেশ্য লৈ আমি আহিছোঁ, এনেকুৱা একো নাথাকে। দিছ ইজ এক্সিষ্টেঞ্চ নিহিলিজিম, য'ত আমাৰ এক্সিষ্টেঞ্চৰ ওপৰতে কুৱেশ্যন উঠাই দিয়া হয়। নেক্সট এটা হ'ল এপিষ্টমেজিকেল নিহিলিজম। এইটো মোৰো ফেভাৰেট, আপোনালোকে শুনি ভাল পাব। এইটোৱে কি কয় জানেনে, এই বিশ্ব ব্ৰহ্মাণ্ডখনৰ সৃষ্টি হ'বৰ আজি হাজাৰ হাজাৰ কৰোৰ বছৰ হ'ল। আমি নিজে নাজানো কিমান পুৰণি। আৰু আমি মানুহৰ জ্ঞান লাভৰ ক্ষমতা হ'বৰ কিমান হ'ল, 15,000 20,000 বছৰ আগত আমি মানুহে জ্ঞান লাভ কৰিছোঁ। আৰু পৃথিৱীত যিমান ধৰ্ম আছে, এই ধৰ্ম সৃষ্টিৰ সময় হৈছে একেবাৰে 10,000 বছৰ, অল্ডেষ্ট যদি আমি ধৰ্ম কওঁ। তো আমি মানুহে যিবিলাক জ্ঞান পেলি থাকোঁ যে বিশ্ব ব্ৰহ্মাণ্ড এনেকুৱা, আমাক এনেকুৱা এনেকুৱা অমুক ভোগ, এই জ্ঞানবিলাকৰ এক্সিষ্টেঞ্চৰ ওপৰতে কুৱেশ্যন সেই কৰি দিয়ে যে ইমান পুৰণি বিশ্ব ব্ৰহ্মাণ্ড এখনত আমি মানুহ ইমান কম সময়ৰ কাৰণে আহি ইমান যে জ্ঞান পেলি থাকোঁ, একচুৱেলি এই জ্ঞান 0.000000001% নহয়। আমি এটা ফুটি কৰি এটা ধূলিকণাৰ সমানো নহয় পৃথিৱীখন এই বিশ্ব ব্ৰহ্মাণ্ডৰ তুলনাত। আৰু এই ধূলিকণাৰ দৰে পৃথিৱীখনৰ মানুহে এই বিশ্ব ব্ৰহ্মাণ্ডৰ ওপৰত জ্ঞান দিব, তাকো সঁচা জ্ঞান নো। এই জ্ঞানবিলাক একচুৱেলি মানুহে বনাইছে কিছুমান জ্ঞান, আৰু এই জ্ঞানৰ ওপৰত মানুহে কুৱেশ্যন কৰিব ভয় কৰে, কাৰণ মানুহ ভয়াতুৰ হয়। তো নিহিলিজমে এইটো কয় যে প্ৰতিটো ধৰ্মই যিখিনি আমাক জ্ঞান দিছে, যি কৰিছে, এইবিলাকৰ ওপৰত কুৱেশ্যন বহাই দিয়া হৈছে যে একো মিনিঙে নাই। আমি জাষ্ট 2 দিনৰ আলহী হৈ পিনে এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডখনৰ ওপৰত আমি কেনেকৈ কিবা জ্ঞান দিম। মই ক'লোৱে কৰোৰ বছৰ পুৰণি এইখন বিশ্ব ব্ৰহ্মাণ্ড, আৰু আমি আহিছোঁ জাষ্ট 15,000 বছৰ আগত। তো মানে এনেকুৱা হৈছে, এখন কলেজ চলি আছে 200 বছৰৰ পৰা, কোনোবা আহিছে 1 ঘণ্টাৰ কাৰণে, আহি পিনে সেই কলেজখনৰ ওপৰত জ্ঞান পেলি আছে। আমি কেনেকৈ সেই জ্ঞানটোক সঁচা জ্ঞান বুলি মানিম? দিছ ইজ এপিষ্টমজিকেল নিহিলিজম। আৰু তাৰপিছত এটা বহুত পপুলাৰ হৈছে মৰেল নিহিলিজম, যিটোৰ কথা মই ভিডিঅ'টো ষ্টাৰ্টিঙত অলপমান ক'লোৱেই। চাওক, আৰু বহুত ভাগ আছে, মই মেইন কেইটামানৰ কথা ক'লোঁ। মৰেল নিহিলিজমে এইটো কয় যে এই পৃথিৱীত যে ভাল বেয়া, এইটো দোষ হৈছে, এইটো তই পাপ কৰিছা, এনেকুৱা একোৱে নাই। আমাৰ মানুহে মানে জাষ্ট অপিনিয়ন যে আমি যেনেকে পইতা চৰাই এটা মাৰিলে আমাৰ কেনেকুৱা লাগে, আমি হিৰো, পইতা চৰাইটো মাৰিছা। কিন্তু চেম পখিলা এটা মাৰিলে আমাৰ মনত দুখ লাগে, কাৰণ পখিলাটো ধুনীয়া, বা পখিলাৰ ওপৰত আমি সেইটো অপিনিয়ন বনাই লৈছোঁ। কিন্তু সেই চেম অপিনিয়নটো আমি বনাই লোৱা নাই কিহৰ ওপৰত, সিহৰ ওপৰত, পইতা চৰাইৰ ওপৰত। তো তেনেকুৱা সময়ৰ লগে লগে এইবিলাক পৰিৱৰ্তন হৈ থাকে। এটা সময় আছিল যেতিয়া গিৰিয়েকে মৰিলে ঘৈণীয়েকেও জাপ দিব লাগে সেই চিতা জুইত, সেই সময়ত সেইটো মানে পুণ্যৰ কাম আছিল। কিন্তু আজি সম্পূৰ্ণ বেলেগ হৈ গ'ল এইটো। তো সেইবাবে কোনো ৰুল ফিক্স নাই, কোনো ভাল বেয়া একো নাই, চব এইটোৰ ভিতৰত আছে। আমি যেনেকৈ ইচ্ছা তেনেকৈ এই পৃথিৱীখন বনাই ল'ব পাৰোঁ। তো এই ফিলচফিটোৰ কথাই কৈ আছিল সিদিনা জুবিন দাই ৰীতা চৌধুৰী বাইদেউৰ আগত। এতিয়া আপোনালোকে বহুতে ভাবিব এইটো নাস্তিক নেকি? চাওক, নাস্তিক নহয় নিহিলিজিমটো। নাস্তিকে অনলি ভগৱানৰ ওপৰত কুৱেশ্যন বোধ লগায়, যে ভগৱান বিশ্বাস নকৰে, কোনো ধৰ্ম বিশ্বাস নকৰে। কিন্তু নিহিলিজম বা নথিংনেছত এই পৃথিৱীৰ প্ৰতিটো বস্তুৰ ওপৰতে এটা কুৱেশ্যন বোধ লগাই দিয়ে, যিকোনো কথাৰ ওপৰত। যে বৰষুণ আহি আছে, অনলি চাইন্সে এইটো প্ৰমাণ কৰি থৈ দিছে যে বৰষুণ এই কাৰণে আহে। কিন্তু বৰষুণ আজি হাজাৰ কৰোৰ বছৰৰ পৰা আহি আছে, কিন্তু মানুহ আহিছে জাষ্ট কিছু সময়ৰ কাৰণেহে। তো এই সময়ৰ কাৰণে যিখিনি চাইন্সে কৈছে, এই চাইন্সখিনি একজেক্টলি হয়নে নহয়, ইয়াৰ ওপৰতো আৰু কিবা থাকিব পাৰে, যিটো হয়তো আজিলৈকে মানুহে গমেই পোৱা নাই। তো এনেকুৱাকৈ কিছুমান চাইণ্টিফিক বস্তুৰ ওপৰতো কুৱেশ্যন লগায়, আৰু এনি টাইপছ অফ মৰেল থিংছ, যে এইটো নকবি, এইটো পুণ্য, এইটো পাপ, ভগৱান, অমুক ভোগ ওপৰতে কুৱেশ্যন লগায়। আৰু এই
এই থিয়ৰিটোত চাগে অলপ জুবিন দাই বিশ্বাস কৰা যেন লাগে সেইকাৰণে জুবিন দাই কৈছিলে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মই মুক্ত যোনে নিহিলিজমক বিশ্বাস কৰে সি মুক্ত হ'ব পাৰে কিন্তু ইমান সহজ নহয় এইটো ভিতৰত সোমাই যোৱা কিন্তু যোনে সোমাই যায় তাৰ কাৰণে মানে একো নাই মানে বুজি পাইছেনে সি মুক্ত লাইক জুবিন দা মুক্ত তো যদি মই অলপ এই কথাটো বুজাওঁতে কিবা প্ৰব্লেম হ'ল কাৰণ মইতো কোনো লেকচাৰৰ বা মাষ্টৰ নহয় যে এক্সেক্টলি বুজাই দিব পাৰিম তো অলপ চেষ্টা কৰিলোঁ যে একচুৱেলি কি ক'ব চেষ্টা কৰিছে জুবিন দাই আৰু যদি কিবা ভুল হৈছে ক্ষমা কৰি দিব কিন্তু এইখিনি আছিল ধন্যবাদ